কি কৰিছ? বহি আছো। মন মাৰি আছ কি হ'ল? কালি মোৰ লগত বহুত ডাঙৰ ঘটনা এটা হ'ল। কি হ'ল? এই যে অসমীয়া ৰেখাৰ কথা আছে। মাতিলে ৰণলৈ যাবা নামাতিলে ভোজলৈ নাযাবা। শুনিছোঁ। তাৰপিছত আৰু কালি লগৰ ল'ৰা এটা ঘৰত ভোজলৈ মতা নাছিলে। গ'লো। মন মাৰি গ'লো। আজি মই দোকানলৈ গৈছিলো। তই যে কৈ থাক মই যে একো দাম দৰ কৰিব নোৱাৰো বুলি কওঁ নে নকওঁ? তইতো একো দাম দৰে কৰিব নাজানো। বোলে আজি মই দোকান গৈছিলো। তাৰপিছত মই দোকানী এটাক দেখিলো। বোলে চেণ্ডেল কিমান দাম? দোকানীটোৱে ক'লে বোলে তুমি কিমানত কিনিবা? মই বোলো কিমান আপুনি যিমানত কয় সিমানতে কিনিম। দোকানীটোৱে ক'লে বোলে তোমাৰ চেণ্ডেলৰ দাম 150 টকা। মই বোলো না মই 150 টকা নিদিওঁ। মই 250 টকা দিলেহে চেণ্ডেল। তাৰপিছত মই 250 টকা দি দিলৈ গুচি আহিলো। এতিয়া কওঁ নে ন? পাইছা তপকে কথা এটা আছিলে আমাৰ এই গ্ৰুপ খোৱা বাদ দিলে হ'ব অকলে নাখাবি মাৰ খাবি বাপেৰক কৈ দিম নহ'লে মই ঐ তই যে মন মাৰি আছ কি হ'ল ভাই এই মোৰ লগত কালি বেয়া কথা এটা হ'ল কি হ'ল এই আজি তাই বেকআপ দি দিলে নহয় World Cup চামগৈ World Cup ইয়াকে সুধিব লাগিব ভাই বহিছ বহি আছে এই পানীখিনি চাই আছে ইমান মজা লাগিছে শুনচোন কোৱা তইতো মেট্ৰিকত ইংলিছত লেটাৰ লৈছিলি এই নেখা ৰ ইংলিছতো তই লেটাৰ লৈছিলো ঐ ধুনীয়া চলি ইংৰাজীত কি বুলি কয় ক না এইটোতো মই জানিব লগা প্ৰশ্ন কচোন ৰখা চেৰাটো মাৰিলো ধুনীয়া ছোৱালীক ইংলিছত কি বুলি কয় ন হয়তো মই জানো ক না জলদি জানো কিন্তু নকওঁ নেকি কচোন তুমি যদি পাগল হৈ যোৱা কচোন জানো মই কম I love you বুলি কৈছো আপোনালোকৰ আগত আজি আমাৰ এইটো পতঞ্জলি চেনেলৰ যোগেদি আপোনালোকক আজি কথা এটা জনাব বিচাৰিছোঁ আমাৰ অসমৰ ভিতৰত আজি প্ৰথম বোলে মেট্ৰিকত পাইছে কিন্তু সি পাই পেলাই খানা দিয়া নাই তাকে গাঁওবাসী মোক আজি কমপ্লেইন দিছে তাকে যাওঁ বলক এয়া আমাৰ কেমেৰামেন পতঞ্জলি চেনেলত পাণ্ডীপে কৈ আছোঁ আমি আহি ল'ৰাজনৰ ওচৰ পালোঁ এইজনে সেইজন আছিলে যোনজনে অসমৰ ভিতৰত প্ৰথম স্থান পায়ো গাঁওবাসী খানা দিয়া আপুনি এনেকুৱা ভুল কিয় কৰিলে কওকচোন এতিয়া হাঁহিলে নহ'ব আপুনি ক'ব লাগিব কওকচোন কথাখিনি কওক কি হৈছিলে এনেকৈ হাঁহি থাকিলে নহ'ব আমাৰ কেমেৰামেনে কিমান কষ্টকৈ কেমেৰা উঠিছে আমি কিমান দিব পাৰিছোঁ ন কওক আৰু আপুনি কেনেকৈ পঢ়িছিলে মই পঢ়িছিলোঁ ই নতুনকৈ যে কেপি গ'ল নাম মই এটা শুনিছোঁ টিভিত একোটা দিয়ে থাকে কওক এইটো কি কৈছে তেখেতে কি কৈছে কেনেকৈ খাইছিলে কি কৰিছিলে আপোনালোকে শুনিছে অসমৰ ভিতৰত প্ৰথম হ'বলৈ হ'লে এইটো খাই পঢ়ক তেতিয়াহ'লে আপোনালোকে পাই যাবই তাৰপিছত আপুনি খানা কিয় দিয়ে বহুত দিনৰ মূৰত আজি আপোনালোকলৈ এটা নতুন কমেডি ভিডিঅ' পঠিয়াম আপোনালোকে চাব ভাল পাব কেনেকুৱা লাগে ক'ব কমেণ্ট কৰি জনাব এয়া মোৰ বন্ধুসকল আৰু লাইক কৰিব ভিডিঅ'টো কমেণ্টটো কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এনেকৈ ভিডিঅ' আকৌ দিয়াৰ আশাৰে আজিলৈ বাই বাই বাই